ৰাতিপুৱা খাবৰ কাৰণে বনাই আছোঁ, টিফিনতো দিবলৈ ৰেডিকৈ আছোঁ ৰুটি, আৰু এইফালে আমাৰ খাবৰ কাৰণেও বনাইছোঁ চব্জি তব্জি। কিন্তু টিকলিহঁতে নাখায় যে, এইটো কাৰণে টিফিনত এটাক চচ দিছোঁ আৰু এটাক জেলি দিছোঁ। টিকলিকে আকৌ চচে খায়, জেলি নাখায়, আৰু দুয়োটাই বেলেগ বেলেগ। আৰু এইফালে টিফিনকেইটা ৰেডিকৈ দিওঁ, আৰু লগতে টিকলিকো উঠি কৰি আহিছেহে, তাই ব্ৰাছ কৰি মেলি আছে। এইখিনি দেখাবলৈ সময় নহ'লে, ৰাতিপুৱা যিহেতু একদম দৌৰা-দৌৰি হৈ থাকে যে, চব বস্তু দেখাবলৈ সময় নাই। এইফালে কেক এটাও বনাবলৈ আছে, তেতিয়া মই পটাপট টিকলিকক উলিয়াই কৰি লওঁ। হাই টিকলি। হয়। এইফালে টিকলি পূৰা গেম খেলাত ব্যস্ত। যোৱা, স্কুল দেৰি হৈ গৈছে, যোৱা, বাই 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 বাই। স্কুলৰ পৰা আহি ক'লৈ যাব টিকলি? স্কুলৰ পৰা আহি বাই বাই। টিকলিকা গেম। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। কালি ব্লগটোত কৈছিলোঁ যে আজি বিয়া এখন আছিলে বুলি, আৰু এইফালে অলপ চলপ মই ৰেডি হৈ লৈছোঁ। আৰু টিকলিখনত স্কুলৰ পৰা আহি পোৱাহি নাই, টিকলি অকণ পিছত আহি পাবহি। আৰু টিকলিক অহাৰ আগতে বোলো অলপ চলপ মই ওলাই কৰিলোঁ, ৰেডি হৈ লৈ পেলাই পাপাহঁতলৈ ভাত পানী বনাই কৰি লৈ আজৰি হৈছোঁ। আৰু তাৰ কাৰণে এতিয়া মানে হেৰি বিয়ালৈ পিন্ধি কৰি যাবলৈ বোলো কাপোৰ চাপোৰবিলাক উলিয়াই কৰি অলপ চলপকৈ মানে ৰেডি কৰি থৈ দিওঁ। আৰু তাই আহিব 12:30 আৰু অম্বিতা আহিব 2টা বজাত। সেইটো কাৰণে অকণমান যোৱাটো দেৰি হৈ যাব যে, সেইকাৰণে চবৰে কাপোৰ কানি উলিয়াই কৰি লৈ গোটেইবোৰ ৰেডি কৰি লওঁ। আৰু ৰাতিপুৱা কেক এটা বনাবলৈ লৈছিলোঁ, বেক কৰি থোৱা দেখিছিলে। তাই আইচিং কৰাটো নেদেখুৱালে, মানে ৰাতিপুৱাৰ পৰা দৌৰা-দৌৰি হৈ আছে যে। এইফালে আকৌ একদম মানে কেকটো আইচিং কৰা লাগি গ'লোঁ। আৰু এটা অৰ্ডাৰ আহিলে, সেইটো যেনিবা গধূলাকৈ নিবহি। গধূলাকৈ নহয়, কালি ৰাতিপুৱা নিবহি। সেইটো আহি পেলাই মানে অলপ চলপ এতিয়া ক্ৰাম কোড কৰি দিছোঁ। আইচিংখিনি আহি পেলাই, বিয়াৰ পৰা আহি পেলাই তেতিয়া কৰিম। আৰু সেইটো কাৰণে ৰাতিপুৱাৰ পৰা একদম পূৰা দৌৰা-দৌৰি হৈ আছে, একদম টাইম পোৱা নাই। এতিয়াহে আজৰি হৈ পেলাই বোলো অলপ চলপ ওলাই থাকোঁ, নহ'লে তেহেঁত আহি পোৱাৰ লগে লগে উলিয়াবলৈ লাগি যাওঁতে মানে দেৰি হৈ যায়গৈ যে। সেইকাৰণে ওলাই মানে অলমষ্ট 50% হৈছে, খালি কাপোৰযোৰ পিন্ধিবলৈ বাকী আছে, আৰু চুলি তুলি জুৱেলাৰীখিনি পিন্ধিবলৈ আছে। তো পটাপট মই তেহেঁতৰ কাপোৰ কানি উলিয়াই কৰি লওঁ। আৰু এটা কেক মানে এতিয়াই নিবহি যে, কিমান আৰু 10-15 মিনিটমানৰ পিছত নিবহি নেকি। তাকে মই কেকটো মানে বক্স চক্সবিলাক গোটেইবোৰ ৰেডি কৰি লওঁ। আৰু ডিজাইনটো দেখুওৱা নাই নহয়, ডিজাইনটো দেখুৱাই দিওঁ। আৰু কি বনালোঁ মানে একদম দৌৰা-দৌৰি হৈ আছে যে, কেক বনাই থকা, আইচিং কৰি থকা দেখুৱাবলৈ নহ'লগৈ। তে মই বক্স চক্স ৰেডিকৈ লওঁ। তাৰপিছত কেকটো বাৰু অকণ দেখাই আছোঁ, চাব। তেতিয়ালৈকে টিকলিহঁতো আহি কৰি পাই যাবহি। আৰু এতিয়া কিমান 12:05 হ'লেই, আহি পাবলৈ হৈছেহি। 12:30 ছুটি হ'ব, আহি পাই যাবহি। এইটো কেকটো কমপ্লিট হৈ গ'ল, খালি হেপী বাৰ্থডেটো লিখিবলৈ আছে। বাকী ডিজাইনটো আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ব্লু লগত য়েল্ল' কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে ক'বচোন দেই। আৰু এতিয়া এইফালে মানুহ মানে আহি ৰখি আছে, পটাপট মই হেপী বাৰ্থডে লিখি লওঁ, নাম চাম লিখি কৰি লওঁ, তাৰপিছত এপাক দেখাম। আৰু এইফালে নাম চাম লিখা হৈ গ'ল, হেপী বাৰ্থডে যেনিবা টেগেই লগাই দিছোঁ, লিখি দিয়া নাই। আৰু এতিয়া বক্স চক্স চব ৰেডিকৈ লৈছোঁ, পটককৈ মই কেকটো দি কৰি লৈ আহি লওঁ। আকৌ এইফালে বিয়ালৈ যাব লাগিব যে, দেৰিয়ে হৈ গৈছেগৈ গৈ পেলাই। এইফালে টিকলিক স্কুলৰ পৰা আহি গ'ল, আহি কাপোৰ কানি সলাই লৈ পেলাই খেলি আছে। কালি যে মেলাৰ পৰা আনিছিলে ন টিকলি, একটা মিলাব পাৰিছে জানো চাওঁ। ৱাও, টিকলিকে এইফালে অলপ চলপ মিলাইছে, আৰু 2টা মিলাবলৈ আছে ন, পাৰিছে। আৰু এইটো এটা মেনুৱেল, এনেকৈ খেলা। আগতে মোৰো এটা ব্লেক কালাৰ এটা আছিলে, খেলি ভাল লাগে। টিকলিকে এইটো পূৰা খেলিছে ন। আৰু এইটো পোৱাৰ পৰা কালিৰ পৰা টিকলিকে মোবাইল চোবাইল ইমান তেনেকৈ চোৱা নাই। এই দুটাৰ লগত একদম পূৰা ব্যস্ত হৈ আছে। দুদিনমান পূৰা এইকেইটাৰ লগত খেলিব, তাৰপিছত এই দুটা গৈ পেলাই ক'ত পৰি থাকিব পাত্তা নাই। এই দুদিনমানহে চখ, আৰু নতুনকৈ কিবা এটা আনিছে বুলি। অঁ, অম্বিতা আহি পোৱাহি নাই যে, তাৰ 2টা ছুটি হ'ব, আহি পোৱা অকণমান দেৰি হ'ব। সেইটো কাৰণে মানে তাইক কাপোৰ কানি পিন্ধাই দিয়া নাই, আৰু লেতেৰা পেতেৰা হৈ যাবগৈ যে। সি আহিলে তাৰপিছত যাম। এতিয়া কিমান 1:30। এইটো কিচেনো হয়, মানে মিলাবও পাৰি। ভাবিলে মই অলপ চলপ এইফালে ওলাই আছোঁ। অম্বিতা আহিলে তাৰপিছত ওলাম। আৰু হয়, তাৰপিছতে যাব কিচেন হৈ যায়, ৰুবিক্স কিউবো হয়, কিচেনো হৈ যায়, একেলগে 2টা কাম কৰিব। এইটো আগতে মই বহুত খেলিছিলোঁ। আগৰ মোৰ ব্লেক কালাৰ এটা আছিলে, বেয়া মানে এই ভিতৰৰ পানীখিনি নাইকিয়া হৈ গ'ল, বেয়া হৈ গ'লগৈ। এতিয়া এইটো একদম টিকলিক মই দুইজনীয়ে পূৰা খেলিব পাৰিম ন। কালিৰ পৰা টিকলিকে পূৰা খেলাত ব্যস্ত। সেইটো লোৱা, মই ৰাজাক ভাতকেইটা দি কৰি লওঁ, তাৰপিছত ওলাই কৰিলে একেবাৰে অম্বিতা অহাৰ পিছত তেতিয়া লগ পাইছোঁ। কোৱা আকৌ,
ক'ত যাবা এতিয়া ক'লৈ যাবা কোৱা আকৌ বিয়ালৈ এযোৰ কাপোৰ আগতে এবাৰ পিন্ধিছিলোঁ দেখিছিলে চাগে এযোৰকে পিন্ধি লৈছোঁ চিম্পলকৈ আৰু একদম টিকলিখন গাড়ীত মানে যাবলৈ এইফালে গাড়ীত ওলাই কৰি বহি আছে এইফালে ওলাই কৰি লৈ ৰেডি পটাপট যাওঁ বিয়ালৈ অম্বেতা ওলাই আছে যে সেইটো কাৰণে এইফালে ওলাই কৰি লৈ তাৰপিছত মই বোলো আৰু এইফালে সদায়তো আপোনালোকক অসমীয়া বিয়া দেখুৱাই থাকোঁ আজি এইফালে ওলাইছোঁ কাৰ্বি বিয়াখন খাবলৈ তাত চাই থাকিলে গম পাই থাকিব চাই থাকোঁ সম্পূৰ্ণ ভিডিঅ'টো শেষ হ'লেকৈ আৰু টিকলি ওলাই কৰি লৈ একদম পূৰা গাড়ীত গৈ বহি আছে এইফালে অম্বেতা আহিলে তাৰপিছতে যাম আৰু এতিয়া মই ওলাই আহিছোঁ পটাপট বাহিৰলৈ আহি আছোঁ বিয়ালৈ আৰু এইটো অম্বেতা স্কুলৰ পৰা আহি আহিছে ন ভাগৰ লাগি গৈছেগৈ তাই আহি মানে ডাইৰেক্ট একদম কাপোৰ কানি সলাই আকৌ বিয়ালৈ আহিবলৈ ৰেডি হৈছে এইজনী টিকলিক কি এক্সপ্ৰেশ্যন দিছে মুখখন আকৌ দেখুৱাই দিয়াচোন এক্সপ্ৰেশ্যনটো এবাৰ এইফালে বিয়া ঘৰ আহি পাই গৈছোঁহি টিকলিকৰ ফ্ৰেণ্ড পাব এতিয়া ন টিকলিকৰ ঢেৰ লগৰ ল'ৰা ছোৱালী পাব এতিয়া ভিতৰলৈ সোমাই গৈ থাকক চাই দিলে তেতিয়া গম পাই থাকিব টিকলি আহা লাজ কৰিছে নেকি আহা তাপলিৰ বিয়া নিচিনাই হৈছে আৰু বোলে টিকলিক অম্বেতা আগত গৈ আছে আৰু এইফালে পূৰা গাড়ীৰ ভিৰ সোমাই গৈ থাকিম ভিতৰলৈ চাই থাকিব Ombeta, Shweta, উঠাই দিয়ক এইফালে দালি আছে মিক্স ভাজি আছে তিল দিয়া পৰ্ক আছে মটন নেপালী কাটিং মটন আছে মাছৰ গ্ৰেভি আছে আৰু এইফালে পৰ্কৰ গ্ৰেভি বনাইছে আৰু এইফালে কিবা কিবি ঢেৰ বনাইছে টাবলি Lapu, क्या है बेरसंग ini? Antara lainnya si Bang Nun itu, langsung lepo. Amin tinggi ni tu. Jamilo ani pani, sebenanggo iki bawa melu pani, sebenanggo টিকলিকে এইফালে ফ্ৰেণ্ডক পাই লৈ পেলাই ক'ব নোৱাৰে ন হা খেলি আছা হাই হাই
লাজ কৈছে অসমীয়া বুজি পোৱা কাৰ্বি অসমীয়া বুজি নাপায় ক'ব নাই গোটেইকেইজনে খেলি আছে বিয়া খাই পেলাই এতিয়া ওলাই আহি আছো এইফালে তাত কিবা কিবি ছিংগাৰ আহিছে গান গাই আছে ভাষা চাষা একো বুজি নাপাওঁ নমিতা কাৰ্বি ভাষা গান চান একো বুজি নাপাওঁ আহি পেলাই সেই বিয়া ঘৰৰ ওচৰতে বকুল গছ আছিলে আকৌ বকুল ছিঙিলো সেয়া অলপমান লৈ আহিছো নমিতা অলপ চলপ বুজি পোৱা নাই গান চান শুনি ভাল লাগিছে কিন্তু কি গাইছে বুজি পোৱা নাই আৰু এইফালে টিকলিকৰ লগৰ ফ্ৰেণ্ড বিলাক পাইছে যে একদম গোটেইজনী ক'ব নোৱাৰে অসমত মানে বিচাৰি বিচাৰি আনিবলগীয়া হৈছেগৈ গৈ পেলাই বহুত দিনৰ মূৰত আজি আমাৰ ঘৰলৈ আহিছে শ্ৰদ্ধা এইফালে শ্ৰদ্ধাই টিকলিকৰ লগত খেলি আছে হাই শ্ৰদ্ধা বহুত দিনকে বাদ টিকলিকে ডাইৰেক্ট লৈ আনিছে ভিতৰত খেলিবলৈ হেনে শ্ৰদ্ধা আহিব এখন সময় হৈ গ'ল 15-20 মিনিটমান হৈ গ'ল মই মানে খাবলৈ কিবা কিবি বনাবলৈ লৈছোঁ যে সেইটো কাৰণে দেখুওৱা নাইকিয়া আগে চলো মই আগে এই খাবলৈ মানে চাহ তাহ যা যোগাৰ কৰি আছো যে এইফালে শ্ৰদ্ধা आपके पापा हाँ आपके पापा वीडियो देखते हैं हाँ वो देखते हैं वो जो बोलते हैं वो छोटी वाली को देखता रहता है हाँ आ जाओ তাকে খাবলৈ কিবা কি বনাই আছো এও নাইকিয়া হিমাংশু দুইটা ওলাই গৈছিলে মানে দোকানৰ ফালে সেইকাৰণে মানে পাস্তা আছিলে এইফালে পাস্তা আছিলে বইল কৰি থৈ দিছো আহি পোৱা নাই যে সেইটো কাৰণে মানে মই বনোৱা নাইকিয়া আৰু বইল কৰি চব ৰেডিকে ৰাখিছো বনাব লাগে পটাপট আৰু চাহৰ লগতো কিনি বোলো পাস্তা অকণ বনাওঁ তেতিয়া টিকলিকতো খাব পাৰিব সেইকাৰণে মই পটাপট বনাওঁ বহুত দিনৰ মূৰত কেতিয়া আহিছিলে জানো লাষ্ট বিহুতে আহা তাৰপিছৰ পৰা আহাই নাইকিয়া এতিয়া পটাপট মই এইফালে বনাই কৰি আজৰি হৈ লওঁ কথা পতা বহুত দিনৰ মূৰত আহিছে যে তাকে পাতিবলৈ লৈ সেইকাৰণে মাজতে ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ টান পায় নহয় আৰু এইফালে টিকলিকে একদম কথা বতৰা পাতি একদম ক'ব নোৱাৰা হৈছে তাইক পাই পেলাই অম্বিতাই পঢ়ি আছে পৰীক্ষাৰ কাৰণে श्रद्धा लास्ट बिहू में ही आए थे ना उसके बाद नहीं आए খোৱা টিকলিকে আজি বা আহিছে যে পুৰা ফূৰ্তি ন অকণমান খোৱা পাস্তা বনাই আছো হৈ গ'ল চাহকণ অকণ পিছত বনাম খালি মানে পাস্তাকণ গৰমে গৰমে আগতে দি লওঁ তাৰপিছত লাহে লাহে চাহকণ বনাই থাকিম আৰু এইফালে পাস্তা অলমষ্ট হৈছেহি 2 মিনিটমান ভাজিলেই হৈ যাব আৰু এইফালে সেই শ্ৰদ্ধাই আহোঁতে এইখিনি চিকেন পকৰি আনিছিলে এই গৰম গৰম চবেই খালে এইকেইটা এতিয়া মানে চাহ আকৌ পাস্তাৰ লগতে দি দিম আৰু এইফালে এয়া চবেই কথা বতৰা পাতি আছে টিকলি ক'লে গ'ল টিকলি ঠাণ্ডা হৈ আছে এতিয়া অম্বিতা অহা নাই ওলাই নাই গৰম গৰম পাস্তা ৰেডি হৈ গ'ল আৰু চিকেন পকৰি আনিছে যে সেয়া দিছোঁ চাহটো অকণমান দেৰিকৈ দিম মানে লগে লগে এতিয়া পাস্তাৰ লগত দিলে ঠাণ্ডা হৈ যাব যে প্ৰথমে চাহ পাস্তাকণ দি কৰি আহি লওঁ এতিয়াতো আমাৰ তাপো শৰ্টে হৈ গ'ল মন গ'লে খাই থাকিলে হ'ল আৰু अभी तो वहाँ पे ट्यूजडे मार्केट भी रहती है সেইবিলাক পাস্তা খাবলৈ দি কৰি থৈ আহিছোঁ তাহাঁতে খাই মানে পটাপট মই এইফালে চাহকণ বনাবলৈ লৈছোঁ নহ'লে মানে একেলগে পাস্তাৰ লগতে চাহকণ বনাই দিলে এইফালে খাওঁতে চাহকণ ঠাণ্ডা হৈ যায় যে সেইকাৰণে মই মানে অকণ দেৰিকৈ বনাইছোঁ পটককৈ চাহকণ বহাই লওঁ আৰু চব সময়তে ভিডিঅ' চিডিঅ' কৰিবলৈও মানে দিগদাৰ হয় ইমান দিনৰ মূৰত আহিছে ন কথাই পাতি পিনে ভিডিঅ' কৰিম আৰু চব সময়তে ভালো নালাগে যে সেইটো কাৰণে মই পটককৈ চাহকণ বহাই কৰি লওঁ আৰু এইফালে অলপ চলপ বাচন বৰ্তন তেনেকৈ থৈ দিছোঁ লাহে লাহে পিছত ধুম আৰু তেওঁ পটককৈ চাহকণ বনাই লওঁ বাকী এইবিলাক চাহৰ কাৰণে গোটেইখিনি এইটো চাইডে যা যোগাৰ কৰি লৈছোঁ বনাই লওঁ আৰু দিনটো দৌৰা দৌৰি একদম ভাগৰে লাগি গৈছেগৈ গৈ পেলাই তেওঁ পটককৈ বনাই কৰি খুৱাই বাই আজৰি হৈ লওঁ তাৰপিছতে লগ পাইছোঁ ৰাতিপুৱা বিয়ালৈ যোৱাৰ আগতে আপোনালোকক যে কৈছিলোঁ যে কেক এটা ক্ৰাম কোড কৰি গৈছিলোঁ এইটো এতিয়া মই ডিজাইন কমপ্লিট কৰিলোঁ এইটো যেনিবা কাইলৈ ৰাতিপুৱা নিব আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'ব আৰু একদম চিম্পলে বনাইছোঁ আৰু মই যিমানবোৰ কেক বনাওঁ মানে একদম কম কালাৰ দি পেলাই আৰু চিম্পলতে বিচাৰে যে তেনেকেই দিওঁ আৰু যোনে বেছি ডিজাইন বিচাৰিলে দিওঁ আৰু এইটো এটা পটাপট লৈ যাওঁ ফ্ৰিজত ভৰাই থওঁগৈ ঠাণ্ডা হ'বলৈ আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'ব আৰু দিনটো দৌৰা দৌৰি একদম ভাগৰো লাগি আছে যে আৰু লগতে এতিয়া ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলে বাই বাই